হাই ফ্ৰেণ্ডছ, ডিপি চাংমা এণ্টাৰটেইনমেণ্ট চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। হওকচোন আজি ভিডিঅ'টো চাওঁ। হেই শুনিছেনে? আমাৰ যে বিমলাৰ জীয়েকে এবাৰ মেট্ৰিকত ডিষ্টিংশ্যন পাইছে। হয় নেকি? শুনি ভাল লাগিল দেই। আমাৰ মাজনীৰ কথাটো গম পায়নে নাই? তাই বাৰু পঢ়া শুনা কৰিছেনে? মাজনীয়ে গম পায়, পঢ়িছে। তাই দেখোন দিনৰ দিনটো ৰুমত সোমাই পঢ়িয়ে থাকে। ৰুমত সোমাই তাই পঢ়ি থাকে নে মোবাইলত বিজি হৈ থাকে? তুমি অকণমান লক্ষ্য কৰিবা ছোৱালীজনী। ৰ'ব, আপুনি বহক, মই মাজনীৰ ৰুমত কি কৰি আহিছে চাই আহোঁ। ঘৰত সোমাই আমনি লাগিছে। ক'ৰবাত ফুৰিব যোৱা হ'লে। মাজনী, তই শুই আছ যে, তই পঢ়া নাই নেকি? তুমি অকণমান শুই থাকাই দেখা, মই পঢ়ি উঠিছোহে কিবা। মই তোক সুধিছিলোঁহে শুই থকা দেখি, তই যে ইমান জাঙুৰ খাই উঠিছ মোক। হ'ব, এতিয়া বাদ দেচোন বাৰু। তোৰ ভোক লাগিছে নি? কিবা খাবি নেকি তই এতিয়া? মোৰ একো খাবলৈ মন যোৱা নাই। তুমি নিজৰ কাম কৰাগে, নিজৰ কাম আছে ন কিবা। হ'ব দে, কিবা যদি খাবলৈ মন যায় মোক কবি। যোৱা, দৰ্জাখন মাৰি থৈ যাবা। হেৰা, কি হ'ল? মনটো যে মাৰি আছা, কিবা হৈছে নি তোমাৰ? গাটো বেয়া লাগিছে নি? নাই হোৱা, একো হোৱা নাই। মোৰ এনেই গাটো অকণ ভাল লগা নাই, সেইকাৰণে মনটো ভাল লগা নাই। তুমি মোক মিছা কথা ক'ব নালাগে। মই জানো তোমাক যে জীয়েৰে কিবা ক'লে। মই তোমাক সেইকাৰণে কওঁ, তাইক তুমি ইমান লাই নিদিবা। তোমাক এতিয়া তাই নমনাই হ'ল অকণো। নাই, ক'ত মই মনটো মাৰি আছোঁ? নাই মাৰা নহয় মনটো। আৰু মাজনীয়ে মোক বাৰু কিয় ক'ব? নাই কোৱা, তাই মোক একো কোৱা নাই। হেৰি নহয়, ব'লক ভাত খাই লওঁগৈ ব'লক। ঘৰতে আৰু কিমাননো এনেদৰে সোমাই আমনি লাগি গৈছিলোঁ। ক'ৰবাত যোৱাৰ প্লেনকে কৰাহেঁতেন। ৰবিলৈ ফোন এটা কৰি চাওঁ। হেল্ল' ৰবি, কি কৰিছ? মইনো কি কৰিবি আৰু, মই এনেই আছোঁ আৰু ৰুমতে ভিতৰত সোমাই। ক'ৰবাত যাবলৈ প্লেন এটা কৰ না। কাইলৈকে যাম দেই। এতিয়া কাইলৈ যাব লাগিব। এতিয়া পাপাক কেনেকৈ সুধোঁ? মাক সুধিবলৈতো এতিয়া মাকতো মই বেয়াকেই কৰিলোঁ। কিনো কৰিব লাগিব এতিয়া? মায়েতো ক'ব লাগিব, মাক ক'ব লাগিব। কি কৰিছা? মাজনী, মই ভাত বনাই আছোঁ। কিবা কথা আছিল নি? তই কিবা খাবি নি? নাই, মোৰ ভোক লগা নাই। মই তোমাৰ ওচৰত কথা এটাহে ক'ব লগা আছিলে। মই কলেজত কিবা ইণ্টাৰভিউ এটা আছে, সেইটোকে যাব লগা হৈছে। পাপাক সুধিবা আহোঁ দেই। কলেজত ইণ্টাৰভিউ? কিহৰ ইণ্টাৰভিউ? পাপা ইণ্টাৰভিউ এতিয়া হ'ব হ'লেই নে? মা, আমি এতিয়া 6th চেমৰ যে, সেইটো কাৰণে আমাৰ কেম্পাছ ইণ্টাৰভিউ আহিব। আৰু তাতে আমাৰ ছাৰহঁতে মাতি পঠিয়াইছে। মা, পাপাৰ পৰা পাৰ্মিশ্যনটো লৈ দিবানে তুমি? মাজনী, মই পাপাৰ পৰা পাৰ্মিশ্যনটো লৈ দিম, তই চিন্তা নকৰিবি দেই। হেল্ল' ফ্ৰেণ্ডছ, মাকৰ মৰম নামৰ ভিডিঅ'টি পাৰ্ট 1 ইমানতে অন্ত পৰিছে নেকি বাৰু? সঁচাকৈ কলেজলৈ গৈছিল নে? সেইটো জানিবৰ বাবে আপোনালোকে মাকৰ মৰমৰ পাৰ্ট 2 চাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই।